হেল্ল' ফ্ৰেণ্ডছ, এই ভিডিঅ'টোৰ মেইন টপিক হৈছে বয়স কেনেকৈ নিৰ্ণয় কৰা হয়। ফ্ৰেণ্ডছ, আপোনালোকৰ জন্মৰ তাৰিখৰ পৰা আপোনালোকৰ বয়স কিমান হ'ল সেইটো এতিয়া অতি সহজে কেনেকৈ উলিয়াব পাৰি চাওঁ আহক। ইয়াৰ বাবে ফ্ৰেণ্ডছ, আপোনালোকে প্লে ষ্টৰৰ পৰা এটা এপছ ডাউনলোড কৰিব লাগিব। প্লে ষ্টৰত গৈ আপোনালোকে প্লে ষ্টৰত চাৰ্চ কৰিব ফ্ৰেণ্ডছ এগ্ৰি কেলকুলেটৰ বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকৰ দেখা পাব বহুতো। আপোনালোকে এই 2 নম্বৰ যিটো দেখিছে এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এইটো ডাউনলোড কৰি ল'ব ফ্ৰেণ্ডছ। মোৰ যিহেতু ডাউনলোড কৰা আছে ফ্ৰেণ্ডছ, অপেন বুলি আহিছে, মই অপেন কৰি লৈছোঁ ফ্ৰেণ্ডছ। অপেন কৰাৰ পিছত ফ্ৰেণ্ডছ এনেকৈ দেখা পাব এটা বাৰ্থডে। পিছত আপোনালোকে ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো দি দিব। মই মোৰ নিজৰ ডেট অফ বাৰ্থটো দিছোঁ। আপোনালোকে আপোনালোকৰ নিজৰ ডেট অফ বাৰ্থটো দিব। আৰু এইটো তলত যিটো দেখিছে এইটো আজি ডেট অফ বাৰ্থ, মানে আজি 7/1/2023 তাৰিখ, এই তাৰিখটো। আৰু এইটো ওপৰতো আপোনাৰ নিজৰ জন্মৰ ডেট অফ বাৰ্থটো দিব। মই মোৰ নিজৰটো দিছোঁ। তাৰপিছত তেনেকৈ তাত ক্লিক কৰি দিব ফ্ৰেণ্ডছ। ক্লিক কৰাৰ পিছত এনেকৈ দেখা পাব 17 বছৰ 4 মাহ 24 দিন হৈছে মোৰ। এয়া টোটেল বছৰ হৈছে 17, টোটেল মন্থ হৈছে 208, টোটেল উইক হৈছে 907, টোটেল ডে হৈছে 655। ইয়াত টোটেল ঘণ্টা দেখিবলৈ পাইছে, টোটেল মিনিট, টোটেল ছেকেণ্ডলৈকে ওলাই ফ্ৰেণ্ডছ এয়া দেখিবলৈ পাইছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু যদি আপুনি চেনেলটোত নতুন তেতিয়াহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি তাৰ লগত থকা বেল আইকনটো দবাই অলপ ক্লিক কৰি দিব। তেতিয়া আপুনি নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব।